নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ অন্য এটি ভিডিঅ'লৈ। গুড ইভিনিং। আৰু মই এতিয়া আছোঁ বৰ্তমান ব্ৰহ্মপুত্ৰ কাৰ্নিভেল। এইফালে আপোনালোকে দেখিছে অসম আছাম, তো ভাল লাগিছে, একদম চাৰিওফালে ধুনীয়া পৰিৱেশ। এইফালে দেখিছে মজা লাগিছে। আৰু মানে বহুত দিন ব্লগ দিব পৰা নাই মই, তো ফাইনেলি আজি ভাবিলোঁ আপোনালোকক থুলমূলকৈ ইয়াৰ কিছু দৃশ্যাংশ দেখাওঁ। তো আপোনালোকে চাই থাকিব একদম ভিডিঅ'টো শেষলৈকে। তো ব'লক আমি বেছি দেৰি নকৰি ভিতৰলৈ সোমাই যাওঁ আৰু ব্লগটো ষ্টাৰ্ট কৰোঁ। লেটছ গো গাইজ। চ' গাইজ সোমাই আহিছোঁ মূল এণ্ট্ৰেঞ্চ গেটখনেদি, আৰু খুব ধুনীয়াকৈ ডেক'ৰেশ্যনটো কৰিছে। চাৰিওফালে মেলা বহিছে। এইফালে আপোনালোকে ট্ৰেডিশ্যনেল খাদ্যৰ পৰা আদি কৰি গোটেইখিনি মানে ট্ৰেডিশ্যনেল ড্ৰেছ গোটেইখিনি আছে। ভাল লাগিছে, খুব ধুনীয়া একদম লোকেশ্যনটো। আপোনালোকে আহিব, বহুত দিন চলি আছে ইয়াতে, প্ৰায় এমাহ মানেই হ'ল। এইফালে ভিতৰত সোমাই গৈ আছোঁ মই। ব্ৰহ্মপুত্ৰ কাৰ্নিভেল খুব ধুনীয়া এটা শান্তি পৰিৱেশ। ব্ৰহ্মপুত্ৰৰ বালিচৰত আছোঁ এতিয়া বৰ্তমান। এইফালে দেখিছে ব্ৰহ্মপুত্ৰ কাৰ্নিভেল, এইফালে চেলফি জোন, ফটো উঠি আছে এই বাইদেউগৰাকীয়ে। আৰু এইফালে দেখিছে খুব ধুনীয়াকৈ ডেক'ৰেশ্যন কৰি ৰাখিছে। এইফালে ৰাতি মানে ভিউটো ধুনীয়া আহে। আপোনালোকে সন্ধিয়া সময়ত আহিব, তেতিয়া খুব ধুনীয়াকৈ চাব পাৰিব। আৰু আগৰ নিচিনাকৈ মানে মোৰ জ'চটো নাইকিয়া হৈ গৈছে গাইজ। এইকেইদিন বহুত বিজি চিডিউলত আছোঁ, ব্যস্ত হৈ আছোঁ অকণমান কৰ্মজীৱনত। তো এইটো কাৰণে মই ভালকৈ ব্লগবোৰ দিব পৰা নাই আপোনালোকক। তো এইফালে গৈ আছোঁ। এইফালে খাদ্য সম্ভাৰ দোকানবিলাক আছে, খুব ধুনীয়া। আৰু এইফালে আপোনালোকে দেখিছে। তো গৈ আছোঁ গাইজ। তো আপোনালোকে চাই থাকিব একদম ব্লগটো শেষলৈকে। চাৰিওফালে একদম খুব ধুনীয়া লাইটিং ছিষ্টেম কৰিছে ইয়াত, ভাল লাগিছে। তো ব'লক আমি আগবাঢ়ি গৈ থাকোঁ। আৰু গাইজ ফাইনেলি বহি আছোঁ বেম্বু চেয়াৰ এখনত, ভাল লাগিছে। এইফালে চাৰিওফালে মানুহ চাই আছোঁ, অহা যোৱা কৰি আছে। আৰু মানে আগৰ নিচিনাকৈ মই ব্লগ দিবই পৰা নাই, বহুত দিন হৈ গ'ল ব্লগ দিব পৰা নাই। প্ৰায় 1 বছৰ মানেই হ'ল গুৱাহাটী অহাৰ পৰা মানে মই ব্লগ বনাবলৈ টাইমেই নাপাওঁ। ৰাতিপুৱা ওলাই যাওঁ, গধূলি ডিউটি যাওঁ। তো সেইটো কাৰণে ভাল ভাল ব্লগ আহিব, আপোনালোকে চাব। এপ্ৰিলত এতিয়া বিহু অনুষ্ঠান আহি আছে আমাৰ, তো এপ্ৰিলৰ বিহু অনুষ্ঠানখিনি চাব। ধুনীয়া ধুনীয়া ব্লগ বনাম মই, আপোনালোকে ছাপোৰ্ট কৰি দিব যিসকলে আগৰ পৰাই মোৰ চেনেলটো চেকআউট কৰি আছে। আৰু এইখিনিতে আপোনালোকক জনাব বিচাৰিছোঁ, মই মানে যোনটো মোৰ ইউটিউব চেনেলৰ নামটো মই সলনি কৰিছোঁ বিশেষ খেতি কাৰণত। আৰু মোৰ ছ'চিয়েল ইনষ্টাগ্ৰাম যিমান আছে ছাইট, চবতে মই সলনি কৰা হৈছে মোৰ যোনটো টাইটেল নেম আছিলে। তো এতিয়া বহি আছোঁ ইয়াতে। তো আপোনালোকক লগ পাম, ভাল ভাল ধুনীয়া ধুনীয়া জেগাত যাম, খুব ভালকৈ আমি মনৰ কথা পাতিম। আৰু চবচোন খুব ধুনীয়া একদম পৰিৱেশটো, একদম মজা লাগিছে। চাৰিওফালে একদম মানুহ লোকাৰণ্য হৈ আছে। মই অকলে ইয়াত বহি আছোঁ, মানে যিটো পৰিৱেশৰ ফিলটো লৈ আছোঁ। আপোনালোকে ইয়াত আহিলেহে গম পাব, মানে পৰিৱেশটো ইমান ধুনীয়া। মানে ইয়াতে আপোনালোকে আহিলেহে গম পাব। তো আহিব যিসকলে এতিয়ালৈকে অহা নাই, গুৱাহাটী আশে পাশে যিসকলে চাই আছে ব্লগটো, ব্ৰহ্মপুত্ৰ কাৰ্নিভেল ফেঞ্চি বজাৰৰ পৰা অকণমান আগত আহি আপোনালোকে পাব। তো ভাল লাগিব, একদম চাই থাকিব ব্লগটো একদম শেষলৈকে। তো গাইজ এতিয়া আমি খুব ধুনীয়াকৈ ফুৰি আছোঁ। এতিয়া পেট পূজাটো কৰি লওঁ, বেছি দেৰি নাথাকোঁ, যিহেতু বহুত ঠাণ্ডা হৈছে আৰু 10টা বজাত বোলে বন্ধ কৰি দিয়ে।
সেইফালে ষ্টেজত কিবা চাউণ্ড চেক চলি আছে, তাতে যাম এতিয়া চাবলৈ। আপোনালোকে চাব একদম। আৰু আজি ব্লগটো কেনেকুৱা পালে, খুব ধুনীয়া জেগা আপোনালোকক দেখাই আছোঁ, জনাব। তো ব'লক আমি এতিয়া কিবা এটা খাই লওঁ। তো গাইজ এতিয়া আহি পালোঁ এইফালে দোকান এখনত। দাদাই খুব ধুনীয়াকৈ গাহৰি ষ্টিক এটা লৈছোঁ। এইটো দাদাই বনাই আছে গাহৰি ষ্টিক। এইটো কেঁকোৰা হয় ন? এইটো এৰি ক'লোঁ নেকি? লেটাৰ এইটো মিছা মাছ, ডাঙৰ মিছা মাছ। আৰু এইফালে চাইমছ মিচিং ট্ৰেডিশ্যনেল। এতিয়া ধুনীয়াকৈ জুতিটো লগাই খাম, তাৰপিছত ঘৰলৈ যাম। ইয়াতে খাইছোঁ আমি এইখনত, আপোনালোকে আহিলে দেখিব। চিধা আহি কিনে ৰাইট চাইডে যোনখন প্ৰথম দোকান, তাতে খাব পাৰিব। মজা। তো বন্ধুসকল, মই এইখিনিতে আপোনালোকক চিনাকি কৰি দিব বিচাৰিছোঁ। মোক খুব মৰমৰ বন্ধু, আজি প্ৰায় 9 বছৰ পিছত লগ পাইছোঁ। সকলোৱে চিনি পায়, অসমৰ ৰাইজে সকলোৱে তেওঁক চিনি পায়। এজন উদীয়মান যুৱক আৰু যাৰ মানে সৃষ্টি বহুত, তাৰ লগত মোৰ বহুতখিনি স্মৃতি জড়িত হৈ আছে। আজি বহুত আৱেগিক হৈ পৰিছোঁ। মোৰ কেমেৰা আগত মোৰ কথা কোৱা পাহৰিয়ে গৈছোঁ। মই চিনাকি কৰাই দিব বিচাৰিছোঁ। মোক খুব মৰমৰ বন্ধু চিৰঞ্জীৱ কাশ্যপ, মঙলদৈ টংলাৰ হয় সি, গুৱাহাটীতে থাকে। খুব এজন উদীয়মান যুৱক, আৰু তাৰ প্ৰতিভাৰ কথানো কি ক'ম। আগতে সি বহুতখিনি অসমৰ সংস্কৃতিৰ ক্ষেত্ৰখনৰ লগত বহুত ওতঃপ্ৰোতভাৱে জড়িত। বিশেষকৈ মোৰ খুব মৰমৰ জুবিন গাৰ্গ, জুবিনদাৰ লগত এটা সময়ত তেখেতে ঢোল বাদ্য সংগ্ৰহ কৰিছিলে, আৰু লগতে মই তেওঁৰ এটা খুব ধুনীয়া ইনষ্ট্ৰুমেণ্ট বেণ্ড আছে, প্ৰতিধ্বনি। যেতিয়া প্ৰথম ষ্টাৰ্ট হৈছিলে, আমি টংলাত প্ৰগ্ৰেম কৰিছিলোঁ। খুব ভাল লাগিলে, তেহেঁতৰ ঘৰতো মই আছিলোঁ। আৰু মোৰ সেই মৰমৰ একদম বুকুৰ আপোন মৰমৰ বন্ধুজনক আপোনালোকৰ লগত চিনাকি কৰি দিব বিচাৰিছোঁ। এয়া হৈছে আমাৰ মৰমৰ সকলোৱে চিৰঞ্জীৱ। কি ক'বা? একদম নমস্কাৰ। প্ৰথম কথা হ'ল মই একচুৱেলি আৱেগিক হৈ গৈছোঁ তোমাক লগ পাই 9 বছৰ পিছত। আচলতে 9 বছৰ পিছৰ আচলতে বহুত দীঘলীয়া এটা বন্ধুত্ব, আৰু সঁচাকৈ ক'ব গ'লে বহুত বছৰৰ মূৰত। 9 বছৰ ইমান সহজ কথা নহয়। 2016 চনৰ আৰু সেই সৰুকালৰ জান বা মই এই বন্ধুত্ব আৰম্ভণিৰ পৰা আজি যে এই সংসাৰখনত কিবা দুই এজনে আমিও কিবা কৰি আছে, ময়ো কিবাহত ব্যস্ত, এই ব্যস্ততাৰ মাজতে বিচাৰি পাইছোঁ বন্ধুজনক। আৰু আচলতে ইণ্টাৰেষ্টিং কথাটো কি, এতিয়া আমি ছ'চিয়েল মিডিয়াবিলাক নিজে আজিকালি হেণ্ডেল নকৰোঁ। মেক্সিমাম মেনেজাৰে ৰাখোঁ বা লগৰ কেইটামানে হেণ্ডেল কৰে, সেনেকুৱা এটা মেনেজমেণ্ট গ্ৰুপে হেণ্ডেল কৰে মোৰ। সেইকাৰণে মানুহজনৰ লগত মোৰ অকণমান কণ্টেক্টটো নাইকিয়া হৈ গ'ল। বাট হঠাৎ কেতিয়াবা দেখোঁ ল'ৰাটোক গান গাই থাকে, ৰিল বনাই থাকে, টিকটক কৰি থাকে, চব বিভিন্ন আচলতে কালচাৰেল লাইনত। চ' কথাটো হ'ল ভাল লাগিল। আৰু তোমাৰ শ্ৰোতা দৰ্শকসকলে ধন্যবাদ মোক চোৱাৰ বাবে, আমাক এই আহি পেলাই কাৰ্নিভেলৰ এই গোটেই পৰিৱেশটো তেওঁলোকে উপভোগ কৰাৰ বাবে। আৰু নতুন বছৰ যদিও 2-2 মাহ হ'ল, নতুন বছৰ শুভেচ্ছা, আহিবলগীয়া হোলীৰ শুভেচ্ছা। তাৰপিছত ফাগুন আহি আছে, বহাগ আহি আছে। চ' ভাল হওক, গোটেই জীৱনটো ভাল হওক, 2025 বৰ্ষটো ভাল হওক, বিশেষকৈ তোমাৰ সাংঘাতিক ভাল হওক। থেংক ইউ ছ' মাছ। চ' ফ্ৰেণ্ডছ, এয়া আছিল মোৰ খুব মৰমৰ বন্ধু চিৰঞ্জীৱ কাশ্যপ। আজি 9 বছৰ পিছত লগ পালোঁ, খুব ভাল লাগিলে। যিহেতু সময় বহুত তাকৰ, মই 6টা বজাতে আহিলোঁ। তোমাৰ ইয়াতে খুব ধুনীয়া এখন খিলঞ্জীয়া গুৱাহাটী ওচৰে পাজৰে চবতে, আৰু কাৰ্নিভেলটো আছেই অলৰেডি। তোমাৰ বাকী বিজনেছৰ কথাটো আমি বেলেগ এদিনা পাতিম ধুনীয়াকৈ। আমাৰ দৰ্শকসকলে চাব, আৰু ল'ৰাটোক সকলোৱে চিনি পায়, গোটেই অসমবাসী ৰাইজে চিনি পায়। খুব মৰম লগা এটা খুব ধুনীয়া মোৰ মৰমৰ বন্ধু চিৰঞ্জীৱ কাশ্যপ। এতিয়া কণ্টেক্টত থাকিম। আৰু ভগৱানে এবছৰ কৰিম, আৰু আজি ভগৱানে মিলাই দিছে, মেলাই দিছে জেনুইনলি কৈছোঁ, এইবছৰ আমি কৰিম। ঠিক আছে গাইজ। চ' একদম বন্ধু ৰাত্ৰি লগ পাই ভাল লাগিলে। চ' এই আছিল আজিৰ ব্লগ। আশা কৰোঁ ভাল পালে। যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। চ' পুনৰ এটা নতুন ভিডিঅ'ত লগ পাম। আজিলৈ সকলোকে বাই বাই, জয় অসম, আৰু একদম জয় খিলঞ্জীয়া। বঢ়িয়া। থেংক ইউ।